পাঠ নম্বৰ 1 নতুন অমলা গীত। আমি আমাৰ চৌপাশে থকা কিছুমান বস্তু দেখা পাওঁ আৰু কিছুমান দেখা নাপাওঁ। নেদেখা বস্তুবোৰ কৰা কামবোৰৰ বিষয়ে জানিবলৈ আমাৰ মনত আগ্ৰহ জন্মে। এই গীতটিৰ জৰিয়তে গীতিকাৰৰ মনত উদয় হোৱা সাঁথৰধৰ্মী তেনে কিছুমান কথাই প্ৰকাশ পাইছে। এইটো হৈছে নতুন অমলা গীত, অধ্যায় 1 আমাৰ চৌপাশ, তৃতীয় শ্ৰেণীৰ। ইয়াতে দিছে শুনো, গাওঁ আৰু পঢ়ো আহা। আকাশ আকাশ ইমান আকাশ, লাগে ইমান ভাল, পৃথিৱী এখন ঘৰ, আকাশ তাৰে ছাল। আকাশ আকাশ ইমান আকাশ, তাৰমানে আকাশখনক এনেকৈ দেখুৱাইছে যে আকাশ আকাশ ইমান আকাশ, তাৰমানে বহুত আকাশ, বহুত ডাঙৰ আকাশখন। লাগে ইমান ভাল, বহুত ভাল লাগে আকাশখন, আকাশৰ পিনে চালে বহুত ভাল লাগে, হয়নে নহয়? পৃথিৱী এখন ঘৰ, আকাশ তাৰে ছাল। আমি যদি পৃথিৱীখনক এখন ঘৰ বুলি ভাবোঁ আৰু আকাশখন হৈছে তাৰে ছাল। ছাল মানে হৈছে আমাৰ, আমি যে কওঁ যে আমাৰ টিংপাত, আমাৰ ঘৰৰ যেনেকৈ টিংপাত থাকে, সেই পৃথিৱীখন ঘৰ বুলি ধৰিলে আকাশখন তাৰে ছাল, তাৰমানে আকাশখন হৈছে টিংপাত। এতিয়া কৈছে কি, বেলি পৰিল বেলি পৰিল বেলি পৰিল, পিছল খালে নেকি, গছৰ আগৰ ৰঙা ৰ'দে চালে জুমি জুমি। তাৰমানে কৈছে কি, বেলি পৰিল বেলি পৰিল, আমি যে কওঁ যে পৰিল পৰিল, তাৰমানে পৰিল মানে কি, এনে যদি মানুহ এজন পৰিল বুলি কওঁ হয়তো পিছল খাই পৰিছে, হয়নে নহয়? এতিয়া বেলি পৰিল বেলি পৰিল, পিছল খালে নেকি, তাৰ বেলিটো পিছল খাই পৰিল নেকি, বেলি পৰিল বুলি ক'লে যে। গছৰ আগৰ ৰঙা ৰ'দে চালে জুমি জুমি। তাৰমানে যেতিয়া বেলিটো মানে পৰিল, মানে মাৰ যায়, তেতিয়া গছৰ আগৰ পিনে মানে সূৰ্যৰ পোহৰটো তেতিয়া ৰঙা হৈ উঠে। সেইকাৰণে কৈছে কি, গছৰ আগৰ ৰঙা ৰ'দে চালে জুমি জুমি, গছৰ আগৰ ৰঙা ৰ'দে জুমি জুমি চালে। জুমি জুমি চোৱা মানেতো তোমালোকে জানাই। তাৰপাছত আছে, বতাহ আহে বেগেৰে, আলি হ'লে নাই, নৈ যায় কবেৰে, ভৰি পিছে নাই। বতাহ আহে বেগেৰে, তাৰমানে বতাহটো যেতিয়া বেগেৰে আহে, আলি হ'লে নাই, কিন্তু ৰাস্তা নোহোৱাকৈ আহে। ৰাস্তা, আলি মানে ইয়াতে ৰাস্তা বুলি কৈছে, ৰাস্তা নোহোৱাকৈ বতাহটো বেগেৰে আহে, ৰাস্তা নোহোৱাকৈ আহিব পাৰে বেগেৰে। বতাহ আহে বেগেৰে, আলি হ'লে নাই। নৈ যায় কবেৰে, নৈ যায় কবেৰে, ভৰি পিছে নাই। নৈটো অনৰ্গল বৈ আছে, গৈয়ে আছে, নৈ বৈ গৈ আছে, একদম কবেৰে গৈ আছে, তাৰমানে কিন্তু ভৰি পিছে নাই, ভৰি নোহোৱাকৈ নৈখনে যায় আছে। নৈৰ পানীতো আৰু ভৰি নাথাকেই, কিন্তু সি অনৰ্গল গৈয়ে আছে। সুন্দৰ কবিতা এইটো। এইটো কবিতাটো লিখিছিল ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে। ধন্যবাদ।